ফাইনেলি মই পথাৰত পাই গ'লোহি। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ। আপোনালোকৰ খবৰ কেনেকুৱা বাৰু? মোৰ ভালেই। এয়া মই পথাৰ পাই গ'লোহি। মাহঁতৰ পথাৰলৈ আহিলোঁ বোকা ৰুম বুলি। ফাইনেলি বোকা ৰুবলৈ মই সাজু হ'লোঁ। মুখত তামোল এখন লৈ লৈছোঁ। লৈ পিনি এতিয়া ৰুম আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। মোৰ দৰে পথাৰলৈ আহি কাৰ এনেকৈ ভাল লাগে কমেণ্ট কৰি জনাবচোন দেই। মই হ'লে পথাৰলৈ আহি খুবেই ভাল পাওঁ। ৰুব নাজানো, তথাপিও পথাৰ বুলি ক'লে যে একদম ৰ'বই নোৱাৰোঁ জানেনে। বা ছোৱালীজনীক অলপ ভিডিঅ' কৰিব দিলোঁ, আহিছিলে। এইবাৰ পানী নাই, মানুহে ৰুব পৰা নাই তেনেকৈ। কিছুমানে ৰুইছে, যাৰ যাৰ ঘৰত মেচিন আছে, পানী উঠাব পৰা ব্যৱস্থা আছে, সেইবিলাকে মানুহ ৰুইছে। আৰু আমাৰ ঘৰতো সেনেকেই একদম জানৰ পৰা পানী উঠাই মেচিন ফিটিং কৰি এনেকৈ ৰোৱা হৈছে, বোকা দিয়া হৈছে। মই ৰুব নাজানো, তথাপিও অলপ চেষ্টা কৰিছোঁ। এয়া মা, খুৰী আৰু আমাৰ ছোৱালী বা সকলোৱে মিলি ৰুই থকা হৈছে। আৰু মই যে একদম পিছ পৰি গৈছোঁ, ৰুব জনা নাই যে ইমান স্পীড। সিহঁতি আকৌ পটাপট ৰুব জানে, আগবাঢ়ি গৈছে। ৰুব নাজানো যিহেতু এনেকৈ ৰুব লাগিব। হ'লেও চেষ্টা কৰিছোঁ আৰু ৰুবলৈ। মোৰ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব দেই সকলোৱে।